ৱেলকাম টু নিউজ 9 অসম। বন্ধুসকল, আপোনালোকে চাই আছে নিউজ 9 অসম। আজি আমি আপোনালোকক এনে কিছুমান ভিডিঅ' দেখুৱাম যিবোৰ সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে আৰু বৰ্তমান পূজাৰ সময়ত এই ভিডিঅ'বোৰ খুবেই চৰ্চাত হৈ পৰিছে। বহুতো মানুহে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছে বা বহুতে তাৰ পৰা আমোদ লৈ আছে। তো ভিডিঅ'কেইটা আমি আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকৰ নিজৰ মন্তব্য আগবঢ়াব। তো প্ৰথমতে আপোনালোকে এই ভিডিঅ'টোত দেখিব পাৰিছে কেইজনমান পূজাৰীয়ে আমিষ খাদ্য খাই আছে। যেনেকুৱা কাৰোবাৰ প্লেটত আছে চিকেন পকোৰা, আকৌ কাৰোবাৰ প্লেটত আছে বিৰিয়ানী। বা ভিডিঅ'টো কিমান সত্য আমি এতিয়ালৈকে ক'ব পৰা নাই, যদিও যিজনে ভিডিঅ'টো কৰিছে তেওঁ দাবী কৰিছে যে ভিডিঅ'টো এটা সত্য ভিডিঅ' আৰু কেইজনমান পূজাৰীয়ে এই ভিডিঅ'টোত দেখাৰ ধৰণে আমিষ খাই আছে। দ্বিতীয় ভিডিঅ'টো হ'ল আপোনালোকে চাই আছে এজন ব্যক্তিয়ে এখন ৰুটিৰে কিদৰে গৰুৰ গোবৰ খাই আছে। বৰ্তমান ভিডিঅ'টো সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ পৰিছে। তৃতীয় ভিডিঅ'টো হ'ল আপোনালোকে দেখিবলৈ পাই আছে আপোনালোকৰ মোবাইল স্ক্ৰীণত যে দুজন বাবাই কাজিয়া কৰি আছে। যিজনে ভিডিঅ'টো কৰিছে তেওঁ কৈছে যে এইটো কেদাৰনাথ মন্দিৰত দুজন বাবাই কাজিয়া কৰাৰ টকাৰ দৃশ্য। দুজনে কাজিয়া কৰি আছে যদিও এজনে সিহঁতৰ মাজত থকা কাজিয়াটো বন্ধ কৰাৰ চেষ্টা কৰিছে, যদিও তেওঁলোকে কাজিয়া বন্ধ কৰা নাই আৰু মানুহে সেই ভিডিঅ'বোৰ কৰি আমোদ লৈ আছে বা সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তেওঁলোকে আমোদ লৈ আছে। চতুৰ্থ ভিডিঅ'টো হ'ল আপোনালোকে দেখি আছে যে জেচিবিৰ সহায়ত মা দুৰ্গাৰ প্ৰতিমা লৈ অনা হৈছে। তাতে বহি থকা এজন ব্যক্তিয়ে জেচিবিৰ পৰা নামিছে যদিও হঠাতে মা দুৰ্গা জেচিবিৰ পৰা পৰি যায়। এয়া মা দুৰ্গাক অপমান কৰা নহয়নে? আপোনালোকৰ মতামত আগবঢ়াব। যোনে ভিডিঅ'টো কৰিছে তেওঁ এয়াই লিখি ফেচবুকত বা ইনষ্টাগ্ৰামত পষ্ট কৰিছে। আৰু আপোনালোকে ছেকেণ্ড ভিডিঅ'টোত দেখিবলৈ পাইছে কিদৰে মূৰ্তিক বিসৰ্জন কৰা হৈ আছে। এনেদৰে ভগৱানৰ মূৰ্তিক বিসৰ্জন কৰেনে বাৰু? আপোনালোকে আপোনাৰ মতামত জনাব। কেনেকুৱা দুখ নালাগেনে? ভিডিঅ'টো দেখিলে হয়তো আপোনাৰ মনত বেয়া লাগিব, কিন্তু বৰ্তমান আমাৰ ভাৰতৰ কোনো এটা জেগাৰ পৰাই ভিডিঅ'টো আমাৰ ওচৰলৈ আহিছে আৰু কেনেদৰে মূৰ্তিক বিসৰ্জন কৰা হৈছে বৰ দুখজনক বা কাৰোবাৰ ধৰ্মীয় আৱেগকো স্পৰ্শ কৰিব পাৰে। ভিডিঅ'টো আপোনালোকে মন দি চাওক আৰু কেনেদৰে বিসৰ্জন কৰা হৈছে সেইটোলৈ অলপ লক্ষ্য কৰক, যাতে অনাগত দিনত আপোনাৰ দ্বাৰাও এনে কোনো ভুল কাম নহয় বা অন্যই এই ভিডিঅ'বোৰ কৰি যাতে আমোদ নলয় আৰু আপোনাৰ ধৰ্মৰো যাতে কোনো মানহানি নহয় বা কোনো আৱেগক আঘাত সনা নহয়। এইফালে চাই আছে কিদৰে জেচিবিয়ে খুন্দিয়াই মূৰ্তি ভাঙি পেলাই আছে। মনত দেখিলে হয়তো এজন সনাতনী ধৰ্মৰ লোকৰ মানুহ বেয়া লাগিব, কিন্তু এয়াই সত্য ভিডিঅ' আৰু সামাজিক মাধ্যমত এই ভিডিঅ'বোৰ খুবেই ভাইৰেল হৈ পৰিছে বা খুবেই চৰ্চিত হৈ পৰিছে। এইফালে আপোনালোকে ৰাৱণক চাই আছে। ৰাৱণৰ পুতলাটো থিয় কৰি লওঁতেই ৰাৱণৰ পুতলা ভাঙি পৰে, মানুহৰ ওপৰত ভাঙি পৰে। কেইবাজনো লোক আহত হয় আৰু কেইখনমান গাড়ীৰো ক্ষতিসাধন হয়। ইফালে আপোনালোকে দ্বিতীয়টো চিত্ৰত দেখা পাইছে যে গণেশ বাবাৰ হাতত এটা মোবাইল ফোন আৰু তাতে এজনী মহিলাই কিবা এটা কৈ আছে। ছোৱালীয়ে কিবা এটা কৈ থকা ভিডিঅ'। আনফালৰ ভিডিঅ'টোত আপোনালোকে দেখি আছে কিদৰে এটা কালী মূৰ্তিক মদ খুৱাই থকা হৈছে। কিছুমান ব্যক্তিয়ে মদ খুৱাই আছে। আন এটা ভিডিঅ'ত আপোনালোকে দেখি আছে যে এজন ব্যক্তিয়ে গোমূত্ৰৰে পুচকা খাই থকা। তেওঁ গোমূত্ৰৰ সহায়ত পুচকা খাই আছে আৰু আমোদ লৈ আছে। ভিডিঅ'টো আপোনালোকে মন দি চাওক কিদৰে মানুহে নিজ কৰ্তব্যৰ ফলত ভাইৰেল হ'ব বিচাৰি আছে। গোমূত্ৰৰ দ্বাৰা পুচকা খাই পেলাইও তেওঁ ভাইৰেল হ'ব বিচাৰিছে। যিয়েই নহওক, ইফালে জুবিন গাৰ্গৰ কেইটা মন্তব্য মই আপোনালোকক
শুনাই ল'ব বিচাৰিছোঁ। জুবিন গাৰ্গে কৈছে, ভগৱানক মই কেৰেক্টাৰ হিচাপে চাওঁ। চিনেমাৰ কেৰেক্টাৰৰ দৰে শিৱ হৈছে মোৰ বাবে আটাইতকৈ ইণ্টাৰেষ্টিং কেৰেক্টাৰ। মই প্ৰকৃতিক বিশ্বাস কৰোঁ। মোৰ মতে প্ৰকৃতি হৈছে আচল ভগৱান, কাৰণ প্ৰকৃতিয়ে আমাক জীয়াই ৰাখিছে। মই গছক পূজা কৰোঁ, গছ ভাল পাওঁ। আন এটা মন্তব্য জুবিন গাৰ্গে আগবঢ়াইছে, পূজাত মোৰ কোনো প্লেনিং নাই। পূজাত মই ষ্টুডিঅ'ত থাকোঁ, কাম কৰোঁ। মই পূজা নকৰোঁ, পূজাও নাচাওঁ। জুবিন গাৰ্গ।